গুড মৰ্ণিং। আজি আমাৰ যাত্ৰাৰ থাৰ্ড ডে। কালি আমি উধমপুৰৰ পৰা শ্ৰীনগৰ আহি পাইছিলোঁ। আজি এতিয়া আমি ষ্টাৰ্ট কৰিম। ইয়াৰ পৰা প্ৰথমে সোণমাৰ্গৰ পৰা হৈ জজিলা পাছ হৈ দ্ৰাছ বা কাৰ্গিল টাইমৰ ওপৰত। এতিয়ালৈ চিয়'ৰ নহয়, গাড়ী মটৰ চলি আছে বুলি শুনিছোঁ, বাট মটৰচাইকেলৰ নাজানো, তাত গ'লে কণ্ডিশ্যনটো গম পাম, বাট যাব পাৰা বুলি কোৱা হৈছে। তো আজিৰ ৰাইড হ'ব আমাৰ এৰাউণ্ড 180 to 200 কিলোমিটাৰ। তো চেষ্টা কৰিম কাৰ্গিল পਹੁঁচাৰ, যাতে নেক্সট ডে আকৌ লেহ যাব পাৰোঁ। গতিকে ৰাস্তাৰ আপডেট দি থাকিম, আপোনালোকে চাই থাকিব। এতিয়া দুপৰীয়া 2টা বাজিছে। আমি আহি সোণমাৰ্গ পাইছোঁ, কিন্তু সোণমাৰ্গৰ পৰা যাব দিয়া নাই। এতিয়া কি কৰে চাওঁ। তেওঁলোকে কোৱা মতে কালি যাব দিব। আমি চেষ্টা কৰিছোঁ পিছবেলা পাৰোঁ নেকি। ইতিমধ্যে যথেষ্ট বাইকাৰ আহি ইয়াত উপস্থিত হৈছে, কাকোৱে যাব দিয়া হোৱা নাই। আৰু হয়তো অড ইভেন ডেট বুলি কোৱা হৈছে, 20-22 তাৰিখ ইয়াৰ পৰা যোৱা যাব। তো কাইলৈ সেই হিচাপত 22 তাৰিখে হয়তো যাব দিব। বাকী চাওঁ, প্ৰায় 15-20খন বাইক আছে ইয়াত। এই সন্মুখত জজিলা পাছ, এইখন চেক গেট। ইয়াৰ পৰা গাড়ীবোৰ এতিয়া যাব দিয়া নাই, কিন্তু শুনা পাইছোঁ হয়তো 2টা বজাৰ পিছত দিবও পাৰে। চান্সটো ল'ব লাগিব, যদি যাব পাৰি ওলাই যাম। এনেকৈ বাইকবোৰ ৰখাই মানুহবোৰ ৰৈ আছে চব। এইখন মাজত মোৰ বাইকখন। প্ৰায় 20-25জনমান বাইকাৰ আছে, মটৰচাইকেল আছে। চাওঁ কি হয়, যাব দিলে এটা দিন বাচি যাব। লেটছ চি আৰু কিমান সময় ৰখায়। আজি যোৱা নহ'লে। আমি প্ৰথম কেম্পত থাকিম বুলি ভাবিছিলোঁ, নিজৰ টেণ্টত, কিন্তু লগৰজনে শ্লিপিং বেগ নানিলে। তো ৰাতি ইয়াত ঠাণ্ডা হৈ যাব। এতিয়া অলৰেডি আকাশত মেঘ আহিছেই, হয়তো ৰাতি বৰষুণ পৰিব পাৰে। গতিকে এতিয়া আমি টেণ্টলৈকে যাওঁ। ৰাতিপুৱা আৰ্লি মৰ্ণিং ইয়াৰ পৰা ওলাই যাম, যাতে ৰাতিপুৱা 6:30-7টা বজাত ভিতৰত ওলাই গুচি যাম, যাতে আমি গুচি যাব পাৰোঁ। আৰু মেবি হয়তো কাৰ্গিলত ষ্টে নকৰিবও পাৰোঁ, কাৰণ আজিৰ দিনটো আমাৰ গ'ল। তো আমি ডাইৰেক্ট কিজানি কাইলৈ লেহ গুচি যাম। তো কালিৰটো কালি দেখা যাব। তো এতিয়া টেণ্টলৈকে শ্বিফ্ট কৰিম ভাবিছোঁ। তলত কেম্প কিছুমান আছে, সেই কেম্পতে যাম। তো দেখুৱাম ক'ত আছোঁ। यो कसो वास्ते इसमें क्या इसमें पाए तो यार मेरे किसको तो कि मतलब का देखो घर। अरे हेलो एवरीवन। ফাইনেলি আজি যাব নোৱাৰিলোঁ। তো আমি এতিয়া সোণমাৰ্গতে কেম্প এটাত আছোঁ। কালি ৰাতিপুৱা 7টা বজাত ওলাই যাম বুলি ভাবিছোঁ। আপোনালোকে চাব পাৰে, খুব ধুনীয়া দৃশ্য সোণমাৰ্গৰ। এক্সপিডিশ্যন আমি যাওঁ এতিয়া তলত। গতিকে আমি গ্লেচিয়াৰ এটা আছে, সেই গ্লেচিয়াৰটোলৈকে যাম ভাবিছোঁ। আহক সেই গ্লেচিয়াৰটো দেখাওঁ। সেই গ্লেচিয়াৰটো ওপৰৰ পৰা বৈ আহিছে। আজি ৰিভাৰখন হয়তো এদিন ব্লক কৰিছিলে, এতিয়া বৰফ লাহে লাহে গলি আছে কাৰণে গৈ আছে। তো এই অকণমান আগত যদি চাওঁ, সেইখিনিতে স্ন' ব্ৰিজ বুলি কয় জিঅ'গ্ৰাফীৰ ভাষাত। মানে ওপৰেদি গ্লেচিয়াৰটো থাকে, তলেৰে পানী পাৰ হৈ যায়। খুব ধুনীয়া দৃশ্য। অলপ ওচৰৰ পৰা দেখুৱাব চেষ্টা কৰিম। এইটো ওপৰৰ পৰা দেখা গ্লেচিয়াৰটো যথেষ্ট ডাঙৰ।